নমস্কাৰ ষ্টাডি লাইভ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি নৰ্থ ইষ্টৰ জিঅ'গ্ৰাফিৰ কিছুমান গুৰুত্বপূৰ্ণ কুৱেশ্যনসমূহ লৈ আহিছোঁ। এই কুৱেশ্যনসমূহ এডিআৰই প্ৰিলিমছ আৰু মেইনছৰ বাবে খুবেই গুৰুত্বপূৰ্ণ। তেনেহ'লে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে হুইচ ইজ দ্য বিগেষ্ট নেশ্যনেল পাৰ্ক অফ নৰ্থ ইষ্ট ইণ্ডিয়া? উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান কোনটো? ইয়াৰ শুদ্ধ উত্তৰ হৈছে নামদফা ৰাষ্ট্ৰীয় উদ্যান। নামদফা ৰাষ্ট্ৰীয় উদ্যান হৈছে উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান। নেক্সট কুৱেশ্যন, হাউ মেনি নেশ্যনেল পাৰ্ক আৰ দেয়াৰ ইন অৰুণাচল প্ৰদেশ? অৰুণাচল প্ৰদেশত কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে 2খন। অৰুণাচল প্ৰদেশত 2খন ৰাষ্ট্ৰীয় উদ্যান আছে, নামদফা ৰাষ্ট্ৰীয় উদ্যান আৰু মৌলিং ৰাষ্ট্ৰীয় উদ্যান। নামদফা ৰাষ্ট্ৰীয় উদ্যান হৈছে উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় উদ্যান। ই নাহৰ ফুটুকী বাঘ আৰু বিভিন্ন চৰাইৰ বাসস্থান। মৌলিং নেশ্যনেল পাৰ্ক, ই হৈছে অৰুণাচল প্ৰদেশৰ নেশ্যনেল পাৰ্ক, যাক 1986 চনত প্ৰতিষ্ঠা কৰা হয়। উদ্যানখনত ৰঙা পাণ্ডা আৰু ক্লাউডেড লেপাৰ্ডৰ দৰে প্ৰজাতিৰ বাসস্থান। নেক্সট কুৱেশ্যন, হুইচ নেশ্যনেল পাৰ্ক ইন আছাম ইজ ফেমাছ ফৰ গল্ডেন লাংগুৰ? অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান সোণালী বান্দৰৰ বাবে বিখ্যাত? ইয়াৰ শুদ্ধ উত্তৰ হৈছে ৰাইমনা নেশ্যনেল পাৰ্ক। ৰাইমনা নেশ্যনেল পাৰ্ক সোণালী বান্দৰৰ বাবে বিখ্যাত। 2021 চনৰ বিশ্ব পৰিৱেশ দিৱস উপলক্ষে হিমন্ত বিশ্ব শৰ্মাই ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰে। ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোকৰাঝাৰ জিলাত অৱস্থিত। ৰাষ্ট্ৰীয় উদ্যানখন বিৰল সোণালী বান্দৰৰ বাবে বিখ্যাত। নেক্সট কুৱেশ্যন, মানস নেশ্যনেল পাৰ্ক ইজ ছিটুৱেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম? মানস ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোনখন জিলাত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বাক্সা এণ্ড চিৰাং। বাক্সা আৰু চিৰাং ডিষ্ট্ৰিক্টত মানস ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত। 1990 চনত ইয়াক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়। ৱাইল্ড ৱাটাৰ বাফেলোৰ বাবে বিখ্যাত মানস ৰাষ্ট্ৰীয় উদ্যান। মানস ৰাষ্ট্ৰীয় উদ্যান বাঘ সংৰক্ষিত বনাঞ্চল, হাতী সংৰক্ষিত বনাঞ্চল আৰু জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চলৰ অংশ। 1973 চনত প্ৰকল্প বাঘৰ অধীনত বাঘ সংৰক্ষিত বনাঞ্চল হিচাপে মানস ৰাষ্ট্ৰীয় উদ্যান অন্তৰ্ভুক্ত কৰা হয়। নেক্সট কুৱেশ্যন, হুইচ ইজ দ্য স্মলেষ্ট নেশ্যনেল পাৰ্ক অফ আছাম? অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যান কোনখন? ইয়াৰ শুদ্ধ উত্তৰ হৈছে ওৰাং ৰাষ্ট্ৰীয় উদ্যান। অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যান হৈছে ওৰাং ৰাষ্ট্ৰীয় উদ্যান। 1999 চনৰ 13 এপ্ৰিলত ইয়াক ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিয়া হৈছিল। অসমৰ দৰং আৰু শোণিতপুৰ জিলাত ওৰাং ৰাষ্ট্ৰীয় উদ্যানখন অৱস্থিত। ওৰাং ৰাষ্ট্ৰীয় উদ্যান এশিঙীয়া গঁড়, বাঘ, হাতী আদিৰ বাবে বিখ্যাত। ওৰাং ৰাষ্ট্ৰীয় উদ্যান ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে অৱস্থিত। নেক্সট কুৱেশ্যন, নামেৰী নেশ্যনেল পাৰ্ক ইজ ছিটুৱেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম? নামেৰী ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোনখন জিলাত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ হৈছে শোণিতপুৰ। নামেৰী ৰাষ্ট্ৰীয় উদ্যান অসমৰ শোণিতপুৰ জিলাত অৱস্থিত। দেওহাঁহৰ বাবে নামেৰী ৰাষ্ট্ৰীয় উদ্যানখন বিখ্যাত। 1998 চনত ইয়াক নামেৰী ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়। 1978 চনৰ 17 অক্টোবৰত ইয়াক সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হয়। নেক্সট কুৱেশ্যন, কাজিৰঙা ৱাজ ডিক্লেয়াৰ্ড এজ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ ছাইট ইন হুইচ ইয়াৰ? কোন চনত কাজিৰঙাক ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1985। 1985 চনত কাজিৰঙাক ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল। ই এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত, লগতে বাঘ, ভালু, হাতী আৰু পেন্থাৰকে ধৰি বহুতো স্তন্যপায়ী প্ৰাণী পোৱা যায়। 1908 চনত কাজিৰঙাক সংৰক্ষিত বনাঞ্চল হিচাপে চিহ্নিত কৰা হয়। 1974 চনত ইয়াক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয় আৰু 1985 চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হয় আৰু ইয়াৰ লগতে 2006 চনত ইয়াক টাইগাৰ ৰিজাৰ্ভ হিচাপেও ঘোষণা কৰা হৈছিল। নেক্সট কুৱেশ্যন, হুইচ নেশ্যনেল পাৰ্ক ইজ নউন এজ এমেজন অৱ দ্য ইষ্ট? পূবৰ আমাজন বুলি কোনটো ৰাষ্ট্ৰীয় উদ্যানক কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে দিহিং পাটকাই নেশ্যনেল পাৰ্ক। দিহিং পাটকাই নেশ্যনেল পাৰ্কক পূবৰ আমাজন বুলিও কোৱা হয়। 13 ডিচেম্বৰ 2020 তাৰিখে অসম চৰকাৰে ইয়াক ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীত কৰে। 2021 চনৰ জুন মাহত অসমৰ বন বিভাগে ইয়াক ৰাষ্ট্ৰীয় উদ্যান হিচাপে আনুষ্ঠানিকভাৱে ঘোষণা কৰে।
ই অসমৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অৱস্থিত। ইয়াত পোৱা দেওহাঁহ হৈছে অসমৰ ৰাজ্যিক পক্ষী। নেক্সট কুৱেশ্যন, হুইচ নেশ্যনেল পাৰ্ক ইন আছাম ইজ ফেমাছ ফৰ ৱাইল্ড হৰ্চেছ? কোনটো ৰাষ্ট্ৰীয় উদ্যান বনৰীয়া ঘোঁৰাৰ বাবে বিখ্যাত? ইয়াৰ শুদ্ধ উত্তৰ হৈছে ডিব্ৰু-চৌখোৱা নেশ্যনেল পাৰ্ক। ডিব্ৰু-চৌখোৱা নেশ্যনেল পাৰ্ক বনৰীয়া ঘোঁৰাৰ বাবে বিখ্যাত। ই অসমৰ তিনিচুকীয়া আৰু ডিব্ৰুগড়ত অৱস্থিত। 1999 চনত 340 কিলোমিটাৰ বৰ্গক্ষেত্ৰৰ অভয়াৰণ্য এলেকা ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়। 1997 চনত ইয়াক জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হয়। উদ্যানখনত এটা বিৰল জীৱ যেনে বনৰীয়া ম'হ আদি পোৱা যায়। উদ্যানখনত বনৰীয়া ম'হ, কপৌ, বাঘ আৰু লংগুৰ আদিও আছে। নেক্সট কুৱেশ্যন, হুইচ ইজ দ্য ৱৰ্ল্ডছ অনলি ফ্লোটিং নেশ্যনেল পাৰ্ক? বিশ্বৰ একমাত্ৰ উপঙি থকা ৰাষ্ট্ৰীয় উদ্যান কোনটো? ইয়াৰ শুদ্ধ উত্তৰ হৈছে কেইবুল লামজাও নেশ্যনেল পাৰ্ক। বিশ্বৰ একমাত্ৰ উপঙি থকা ৰাষ্ট্ৰীয় উদ্যান হৈছে কেইবুল লামজাও নেশ্যনেল পাৰ্ক। এই ৰাষ্ট্ৰীয় উদ্যানখন মণিপুৰত অৱস্থিত। এই ৰাষ্ট্ৰীয় উদ্যানত বিলুপ্তপ্ৰায় খাংগাই হৰিণ পোৱা যায়। নেক্সট কুৱেশ্যন, এনটংকি নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন হুইচ ষ্টেট? এনটংকি নেশ্যনেল পাৰ্ক কোনটো ৰাজ্যত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ হৈছে নাগালেণ্ড। এনটংকি নেশ্যনেল পাৰ্ক নাগালেণ্ডত অৱস্থিত। হাউ মেনি নেশ্যনেল পাৰ্ক আৰ দেয়াৰ ইন মিজোৰাম? মিজোৰামত কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে 2খন। মিজোৰামত 2খন ৰাষ্ট্ৰীয় উদ্যান আছে। এইবোৰ হ'ল মুৰলেন নেশ্যনেল পাৰ্ক আৰু ফংগুই নেশ্যনেল পাৰ্ক। মিজোৰামৰ মুৰলেন ৰাষ্ট্ৰীয় উদ্যান 1991 চনত প্ৰতিষ্ঠা কৰা হয়। হুকলক গিবন আৰু নাহৰ ফুটুকীৰ দৰে প্ৰজাতিৰ বাবে ই বিখ্যাত। মিজোৰামৰ ম্যানমাৰৰ সীমান্তৰ ওচৰত মুৰলেন ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত। নেক্সট কুৱেশ্যন, হাউ মেনি নেশ্যনেল পাৰ্ক আৰ দেয়াৰ ইন মেঘালয়া? মেঘালয়ত কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে 2খন। মেঘালয়ত 2খন ৰাষ্ট্ৰীয় উদ্যান আছে আৰু সেইবোৰ হ'ল বালপক্ৰম নেশ্যনেল পাৰ্ক আৰু নকৰেক নেশ্যনেল পাৰ্ক। 1987 চনত মেঘালয়ত বালপক্ৰম ৰাষ্ট্ৰীয় উদ্যান স্থাপন কৰা হয়। ৰঙা পাণ্ডা আৰু ভাৰতীয় বাইচনৰ দৰে প্ৰজাতিৰ বাবে ই বিখ্যাত। স্থানীয় জনজাতিৰ সাংস্কৃতিক তাৎপৰ্যৰ বাবে বালপক্ৰমক আত্মাৰ দেশ বুলি কোৱা হয়। নকৰেক ৰাষ্ট্ৰীয় উদ্যান 1986 চনত মেঘালয়ত নকৰেক ৰাষ্ট্ৰীয় উদ্যান স্থাপন কৰা হয়। ৰঙা পাণ্ডা আৰু এছিয়ান হাতীৰ বাবে নকৰেক ৰাষ্ট্ৰীয় উদ্যান বিখ্যাত। নকৰেক ইউনেস্কোৰ জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল হিচাপেও ঘোষণা কৰা হয়। নেক্সট কুৱেশ্যন, কাঞ্চনজংঘা নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন হুইচ ষ্টেট? কাঞ্চনজংঘা ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ হৈছে ছিকিম। কাঞ্চনজংঘা ৰাষ্ট্ৰীয় উদ্যান ছিকিমত অৱস্থিত। হাউ মেনি নেশ্যনেল পাৰ্ক আৰ দেয়াৰ ইন ত্ৰিপুৰা? ত্ৰিপুৰাত কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে 2খন। ত্ৰিপুৰাত 2খন ৰাষ্ট্ৰীয় উদ্যান আছে আৰু সেইবোৰ হ'ল ক্লাউডেড লেপাৰ্ড নেশ্যনেল পাৰ্ক আৰু বিছন নেশ্যনেল পাৰ্ক, বা ইয়াক ৰাজাবাৰী নেশ্যনেল পাৰ্ক বুলিও কোৱা হয়। ক্লাউডেড লেপাৰ্ড নেশ্যনেল পাৰ্ক এই ৰাষ্ট্ৰীয় উদ্যান ত্ৰিপুৰাৰ চেপাহীঝালা বন্যপ্ৰাণী অভয়াৰণ্যৰ অন্তৰ্গত এখন ৰাষ্ট্ৰীয় উদ্যান। 2007 চনত ত্ৰিপুৰাত এই ৰাষ্ট্ৰীয় উদ্যান স্থাপন কৰা হৈছিল আৰু ই নাহৰ ফুটুকী বাঘৰ বাবে বিখ্যাত। বিছন বা বাইচন নেশ্যনেল পাৰ্ক, বা ইয়াক ৰাজবাৰী নেশ্যনেল পাৰ্ক বুলিও কোৱা হয়, ই ত্ৰিপুৰাৰ তৃষ্ণা বন্যপ্ৰাণী অভয়াৰণ্যত অৱস্থিত। ভাৰতীয় হৰিণ, সোণালী বান্দৰ আদিৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখন বিখ্যাত। এই কুৱেশ্যন এনচাৰসমূহৰ PDF আমি ডেছক্ৰিপশ্যনৰ লিংকত দিছোঁ। আপোনালোকে আমাৰ ৱেবছাইট ভিজিট কৰি এই PDFটো ডাউনলোড কৰি ল'ব পাৰে। ধন্যবাদ।